Surubi? Good morning. Ebini ঘূৰি দিয়া লাইটটো কম আছে ইয়াত কি ক'বা কোৱা আজি চিৰিয়েলৰ বিষয়ে Good morning everyone. তোমাৰ চেনেলটোৰ নাম কি? পৰাগ ফিল্ম প্ৰডাকশ্যন Welcome to পৰাগ ফিল্ম প্ৰডাকশ্যন. আমাৰ ইয়াতে শ্বুট হৈ আছে ৰজনীগন্ধাৰ আপোনালোকে চাগে ইতিমধ্যে বহুত বিহাইণ্ড দ্য চিন চালে আৰু আজিৰ দিনটো চাগে পৰাগে শ্বেয়াৰ কৰিব চাব ভাল ভাল আমাৰ টিপছবিলাক ভাল ভাল চিনবিলাক কিমান আৰু কি ক'ম কি মানে আৰু কি ক'ম কোৱা আজি কিমান এপিছড গৈ পালে এতিয়া শ্বুটিং আমাৰ শ্বুটিঙৰ আজি 83 কৰি আছোঁ সুৰভি মাথাটো খোজালে গম পাম আৰু মানে বস্তু কিবা এটা পাহৰিছে তাৰ এইটো অভ্যাস এইটো বাটত গৈছোঁ এতিয়া বা ভালনে আপোনাৰ নমস্কাৰ সকলোকে আৰু আমাৰ ভাইটি পৰাগৰ চেনেলটো সকলোৱে চাই যাতে সদায় এই ৰজনীগন্ধাত অভিনয় কৰি আছোঁ অকলে ভাল অভিনয় কৰিবলৈ হ'লে অকলে নোৱাৰি প্ৰত্যেকৰ ছাপোৰ্ট লাগে আৰু আমাৰ ভাইটি পৰাগে খুব সুন্দৰ কাম কৰিছে কেমেৰা বহুত মানুহে মোক ফোন কৰি আছে লগত বৰষাৰণী বিষয়াই ফোন কৰি সেইদিনাখন কৈছে ইমান ভাল কোনে কেমেৰা কৰিছে নিকুমাহী মই লগ পাব লাগে ফোন এটা কৰিব লাগে মই ঠিক আছে মই তোক নাম্বাৰ দিম বাৰু গতিকে খুব ভাল কাম কৰিছে ভাল লাগে তেনেকুৱা গৌৰৱ অনুভৱ কৰিছোঁ থেংক ইউ ছ' মাছ ৱাৰ থেংক ইউ এই আমাৰ সিংচন্দা তেলি ৰাজি আছে এই আমাৰ খনদা এটা এইপিৰ পৰা দি দিওঁ দাদা এই বাহিৰৰ পৰা দি দিওঁ এটা এইটো বাহিৰৰ পৰা দি দিওঁ নেকি এইটো বাহিৰৰ পৰা দি দিওঁ এইটো দীপ্তি আমাৰ কণ বিলাহী দেখিছোঁ যদি তেতিয়া কচু থুৰিটো হ'লে কিন্তু নাই ইয়াত একো নাই দেখোন অকল বিলাহী আছে বিলাহী আছে ইয়াত বিচাৰিলে চব পায় ন তেনেকৈ সুৰভি মাথাটো খোজাই কিনে বিচাৰে ডাইলগটো এনেকৈ অঁ এতিয়া পাহৰি গৈছে মানে তাই এই আমাৰ বা মৰমৰ বা কৈ দিয়ক আপুনি শ্বুটিঙৰ কথা আপোনাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা লাগিলে এক্সপিৰিয়েঞ্চ আৰু দৰ্শকেও বহুত ভাল পাইছে আমাৰ চিৰিয়েলখন বহুত ভাল লাগিছে আমি যিখিনি চেষ্টা কৰিছিলোঁ যাতে দৰ্শকে ভাল পাওক আপোনালোকৰ কাৰণে কামবোৰ কৰোঁ যিহেতু আপোনালোকে ভাল কৰি দিলে আমাৰ ভাল লাগে আমাৰতো একো নাই আমাৰ আপোনালোকে ভাল কওক আমি ভাল কাম কৰিম আৰু আশীৰ্বাদ দিয়ক মৰম দিয়ক আগলৈ যাতে আৰু ভাল কৰিব পাৰোঁ দিহা পৰামৰ্শও দিয়ক বেয়া হ'লে কেনে বেয়া হৈছে বুলিও কৈ দিব যাতে ভাল কৰিব পাৰোঁ আৰু এতিয়া আমি শ্বুটিং কৰি আমি টেলিকাষ্ট 48 কৰিলোঁ ন 49 আৰু শ্বুটিং আমি এতিয়া 83 এনেকুৱা কৰি আছে আৰু বেছি নাই আৰু ন শ্বুটিং কৰিবলৈ আৰু 20-30টা পিছত আছে আৰু টেলিকাষ্ট হৈ থাকিব শ্বুটিংটো অলপ আগতীয়াকৈ কৰিব লাগিবতো নহ'লে টেলিকাষ্ট আপোনাৰ বহুতে কোনো কমেণ্ট দি আছে আপোনাক বিৰাট ভাল লাগিছে বোলে থেংক ইউ ছ' মাছ এইটো লাইভ নেকি লাইভ নহয় ইউটিউবত ভিডিঅ'ত থেংক ইউ ছ' মাছ আপোনালোকে ভাল লগা ক'লেই ভাল লাগে গতিকে ধন্যবাদ চাই থাকিব আগলৈও আৰু গোটেই খণ্ড চাব ৰজনীগন্ধা আৰু ভাল হ'ব যি আপোনালোকে ভাবি আছে তেনেকুৱা একো নহয় আৰু বেলেগ কিবা ভাবোঁ মই এনেকৈ থৈ দিলোঁ বাকী যি হ'ব সেইটো আপোনালোকে ভাল পাব আৰু ইণ্টাৰেষ্টেড পাব আৰু কেতিয়াও আগতে হয়তো হোৱাও নাই এনেকুৱা ধৰণৰ হয়নে দেখা নাই কিন্তু চিৰিয়েলবিলাকত একেধৰণৰ থাকে বেছি শাহু বোৱাৰী বেছি হয় শাহু বোৱাৰী এনেকুৱাই হৈ থাকে সেইটোতো আমি চায়েই থাকোঁ ন নৰ্মেল কনচেপ্ট এইটোত আৰু অকণমান বেলেগ কনচেপ্ট অকণমান বেলেগ আৰু দেখা পাব ভাল লাগিব ৰৈ থাকক আৰু থেংক ইউ বাহ এয়া আমাৰ মৰমত চুমি বা বেচেৰাই বেচেৰি বুলি ক'লো ন এখেতে আমাক কালি এৰি থৈ যাব আজি যাব নেকি ইছ হাঁহ মাংস খুৱাম বুলি কৈছিল নহয় আপুনি লাইভ এইটো গৈ আছে কিন্তু আপোনাৰ ভিডিঅ'ত গৈ আছে কিন্তু কৈ আছে প্ৰুফ আছে কিন্তু কেতিয়া খুৱাব আপুনি হাঁহৰ মাংস আজি মোক তোমালোকে খুৱাই পেলাই বিদায় দিব লাগে আজি খুৱাই বিদায় দিব লাগে তাৰপিছত আকৌ মই যেতিয়া নতুন তোৰ চেলাৰী পাম সেইটো চেলাৰীয়ে চবকে হাঁহৰ মাংস খুৱাম আজি মোক তোমালোকে চবেই ফেয়াৰৱেল পাতি পেলাই মোক আজি বিদায় দিব লাগে মইতো হাঁহ মাংস নাখাওঁ আপোনাৰ মই মাংসটো নাখাওঁ এতিয়া কি কি খাব খোৱা তোমাক মাছৰুম খুৱাম অ'কে কিন্তু বেয়া লাগিব কিন্তু বা সঁচাই দে